কেছ কমকৈ আনিছিলোঁ 10,000 টকা কেছ আনিছিলোঁ কিন্তু আমাৰ প্ৰব্লেমটো মানে কেছৰ প্ৰব্লেম আছিলে তাৰমানে আমাৰ গোটেই টিমটোত 40,000 টকা কেছ আছিলে কিন্তু এতিয়া কথাটো হৈ গ'ল কি ইণ্টাৰনেশ্যনেল কাৰ্ড আমাৰ আছিলে যদিও কাম কৰা নাছিলে কিন্তু বেংকত কথা পাতি আমি গোটেই চিষ্টেমবিলাক কৰি ল'লোঁ এতিয়া কাৰ্ডেও কাম কৰিছে কিন্তু এতিয়া আমি এটা কাম কৰিছোঁ কি নেপালৰ চিনাকি আছিলে তেওঁক কৈ পেলাই আমি 50,000 টকা কেছ উলিয়াই আছোঁ এতিয়া আমাৰ পইচা পাতি প্ৰব্লেম নাই চ' আমি গৈ আছোঁ পোখৰাৰ পৰা বিৰাট ধুনীয়া এনজয় মুহূৰ্ত আপোনালোকলৈ ৰিণ্টু আগবাঢ়ি গ'ল চাই আহিব ভিডিঅ'টো লেটছ গো হেল্ল' গাইজ গুড মৰ্ণিং ফ্ৰম কাঠমাণ্ডু সকলোকে নমস্কাৰ জনাইছোঁ আৰু নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছোঁ এতিয়া কাঠমাণ্ডুৰ হোটেলত ইয়াৰ পৰা এতিয়া আমি ওলাই যাম পোখৰালে বুলি আমি ৰেডি হৈ গ'লোঁ গা চা ধুই সম্পূৰ্ণ ফ্ৰেছ ড্ৰেছ কৰিলোঁ এতিয়া আমি তলত ব্ৰেকফাষ্ট দিছে ব্ৰেকফাষ্ট কৰি তাৰ পৰা আমি চেক আউট কৰিম হোটেলৰ পৰা চেক আউট কৰি আমি গুচি যাম আজি পোখৰালে বুলি আৰু কাঠমাণ্ডুৰ পৰা পোখৰালে ডিষ্টেঞ্চ যথেষ্টখিনি ডিষ্টেঞ্চ হয় 6 ঘণ্টা সময় লাগিব বুলি কৈছে কালি যিকেইজন আমাৰ কেব ড্ৰাইভাৰ আছিলে যিকেইজন তেখেতলোকক সুধিছিলোঁ যে 6 ঘণ্টা সময় লাগিব কাঠমাণ্ডুৰ পৰা পোখৰালৈকে আৰু যাতায়াতৰ সুবিধা আছে কৈছে টুৰিষ্ট বাছ আছে চাওঁ আমি ইয়াৰ পৰা ওলাই যাম ওলাই গৈ পিনি কি সুবিধা হয় যাবৰ বাবে গোটেইখিনি মিলাই মিলি আমি গুচি যাম আজি পোখৰালে বুলি আৰু ইয়াৰ পৰা কেনেদৰে পোখৰালে আমি যাম আৰু ক'ত ৰাস্তাত ক'ত ৰখিম কি আমি চাম গোটেইখিনি ডিটেইলছ এই ব্লগটোত আপোনালোকক দেখাই যাম ক'ত কিমান পইচা খৰচ কৰোঁ পোখৰালে ইয়াৰ পৰা ভাড়া কিমান সকলোখিনি আপোনালোকক দেখাম আপোনালোকে চাই নিশ্চয় ভাল পাব গতিকে আপোনালোকে ভিডিঅ'টোৰ লগত কানেক্ট হৈ থাকক আহিলোঁ হোটেলৰ ৰেষ্টুৰেণ্টলৈ ইয়াতে আমি গোটেইকেইটাই ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু এতিয়া ব্ৰেকফাষ্ট কৰি আমি গুচি যাম পোখৰা যোৱা গাড়ী ষ্টেণ্ডলৈ বুলি আৰু মই লৈ ল'লোঁ আজি আমেৰিকান ব্ৰেকফাষ্ট আৰু এইফালে প্ৰাঞ্জলে লৈ লৈছে আলু পৰঠা আৰু এইফালে ৰাহুলে লৈছে পুৰি চব্জি আৰু আমাৰ জিনটোৱে এইফালে লৈছে পুৰি চব্জি আৰু এনেদৰে আমি ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট কৰি আমি আমাৰ যাত্ৰাকো আমি আৰম্ভ কৰিলোঁ আমি আছিলোঁ এইখন হোটেলখন দেখাই দিছোঁ হোটেল এৰ' চিটি খুব ধুনীয়া হোটেল হয় এইফালে এনেকৈ আছে এইফালে আপোনালোকে কি বস্তু হোটেলৰ পৰা চেক আউট কৰি আমি এখন কেব বুক কৰিলোঁ আৰু কেব বুক কৰি আমি গৈ আছোঁ এতিয়া পোখৰালে যোৱা গাড়ীৰ ষ্টেণ্ডলৈ বুলি আৰু আপোনালোকে ইয়াত কেব বুক কৰিবৰ বাবে বিভিন্ন ধৰণৰ এপ আছে প্লে ষ্ট'ৰৰ পৰা এপসমূহ ডাউনলোড কৰি ধুনীয়াকৈ আপোনালোকে কেব বুক কৰিব পাৰিব আহি পালোঁ আমি পোখৰালে যোৱা গাড়ীৰ ষ্টেণ্ড আৰু এই গাড়ীখন দেখিছে নহয় এইখন এখন চাইনিজ গাড়ী হয় এই গাড়ীখনতে আমি আজি পোখৰালে যাম আমি টিকেট কৰি আমি গাড়ীত বহি ল'লোঁ আৰু পোখৰালে যোৱা গাড়ীৰ ষ্টেণ্ড আহি পাই গ'লোহি ইয়াতে আমি এতিয়া ছিটত বহি ল'লোঁ গাড়ীত উঠি গাড়ীখন অকণমান বেলেগ টাইপৰ ষ্টাইলটো এইখন ৰাস্তাত আমি দেখি আছিলোঁ চবেই উঠিম বুলি ভাবি আছিলোঁ আৰু এই গাড়ীখনত ফাইনেলি আমি উঠিবলৈ পালোঁ আৰু শেষৰ ছিটকেইটাত গোটেই 4টা এনেকৈ লাইন পাতি বহি লৈছোঁ আৰু ইয়াৰ পৰা আমাৰ পোখৰালৈকে ভাড়া লৈছে এজনৰ 1500 টকাকৈ আৰু দুটা লাগেজ আছিলে ডাঙৰ সেই দুটাত 500 টকাকৈ এক্সট্ৰাকৈ লৈছে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো পোখৰালৈকে কেনেকৈ গৈ পাওঁ যিমানখিনি পাৰোঁ অকণমান দেখাব চেষ্টা কৰিম আৰু আপোনালোকক এনেকৈ এখন সৰু গাড়ীত বহি নেপালৰ অকোৱা পকোৱা ৰাস্তাৰে আমি যাত্ৰা আৰম্ভ কৰিলোঁ পোখৰালৈ বুলি বলকচোন গৈ থাকোঁ আমি পোখৰালৈ বুলি আৰু এই দীঘলীয়া যাত্ৰাটোৰ কেনেধৰণৰ অভিজ্ঞতা হয় গোটেইখিনি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব আহি আছোঁ আধা ৰাস্তা পাইছোঁ বহুত টাইম আছে এতিয়াও গৈ পাবলৈ সময় হৈছে এতিয়া 4 বাজিবলৈ 15 মিনিট আছে আৰু ইয়াতে গাড়ী ৰখাইছে মানুহ নামি অলপ ফ্ৰেছ হৈছে আৰু এইফালে এইটো তেল ডিপু হয় চাওক ইয়াৰ তেল ডিপুবিলাক এনেকুৱা ধৰণৰ এতিয়া তেল ভৰাই ল'লে অলপ আৰু এইফালে চাওকচোন পৰিৱেশটো কিমান ধুনীয়া পৰিৱেশ আৰু আমাৰ গাড়ীখন এইখন আৰু ৰাস্তাটো কিন্তু মাজে মাজে যথেষ্ট বেয়া কষ্ট যথেষ্ট হৈছে কিন্তু কাৰণ একেবাৰে শেষৰ ছিটকেইটা আমি পাই গ'লোঁ গতিকে একেবাৰে বেয়া ৰাস্তাৰ মানে আমাৰ একেবাৰে ঠেকেচি আনিছে আৰু গাড়ীখন এনেকৈ যদি আপোনালোকে কেতিয়াবা কাঠমাণ্ডুৰ পৰা পোখৰালৈ বুলি গাড়ীৰে যাত্ৰা কৰে তেতিয়াহ'লে আপোনালোকে খোৱা বস্তু লগত লৈ ল'ব কাৰণ ইয়াত গাড়ী য'তে ত'তে নৰখায় আৰু য'ত ৰখায় 5 মিনিট 10 মিনিটৰ কাৰণে ৰখায় খাবৰ বাবে আপোনালোকৰ সুবিধা নহ'ব গতিকে আপোনালোকে লগত কিছুমান পাতলীয়া আহাৰ লৈ ল'ব এই যে মানুহজন দেখিছে কেপ পিন্ধা
তেওঁ ক'ৰ পৰা আহিছিলে বহুত ওখ লম্বা মানুহ কিন্তু কথাটো হ'ল কি তেওঁ মানে পোখৰা গৈ আছিলে বহিবলৈ জেগা পোৱা নাই ওখ মানুহটো ফৰেনাৰ ঘৈণীয়েকজনী বহিবলৈ পাইছে ই পোৱা নাই বেচাটো বেয়াও লাগিছে ইমান ডবল মানুহ হ'ব নাপায় অৱশেষত আমি আহি পালোঁ পোখাৰা বহুত সময় লাগিলে আমি কাঠমাণ্ডুত গাড়ীত উঠিছিলোঁ 12:40 আৰু ইয়াত আহি পাইছোঁ আমি এতিয়া 8:40 ৰাস্তাটো বহুত বেছি বেয়া একদম খলা বমা আমি কাঠমাণ্ডুত টাউন চিটি ওলোৱাৰ পিছৰ পৰা ৰাস্তাটো বেয়া একদম ইয়াৰ পোখাৰা চিটি সোমোৱাৰলৈকে ৰাস্তাটো অকল বেয়াই অলপো ভাল ৰাস্তা নাপালোঁৱে 4-5 কিলোমিটাৰমানহে মাত্ৰ ভাল ৰাস্তা পালোঁ আৰু আমি গাড়ী একেবাৰে শেষৰ চিটত বহিছোঁ একদম অৱস্থা বেয়া হৈ গৈছে ধৰি লওক গুৱাহাটীৰ পৰা আমি এখন মেজিকৰ একেবাৰে শেষৰ চিটত বহি শিৱসাগৰলৈকে গৈছোঁ মানে তেনেকুৱা এটা কণ্ডিশ্যন আমাৰ আৰু এতিয়া আহিয়ে আমি মুখ হাত ধুলোঁ ইয়াতে এখন হোটেলত মুখ হাত ধুই মেলি ফ্ৰেছ হৈ পিনি মই ভিডিঅ'টো কৰিবৰ কাৰণে ওলাই আহিছোঁ ইয়াতে আমি ভাত অৰ্ডাৰ কৰিছোঁ খাই বৈ ল'ম ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰা তাৰ পৰা আমি একো খোৱাই নাই কাৰণ গাড়ী ক'তো ৰখোৱাই নাই কাৰণ দূৰ হয় যে ৰাস্তাটো বেয়া সেই গতিকে গাড়ীখন ৰাস্তাত খাবৰ বাবে ক'তো ৰোৱা নাই জাষ্ট এবাৰ তেল ডিপুৰ লগতে সকলোৱে বাহিৰত গৈ অলপ ফ্ৰেছ হৈছে খাবৰ বাবে কিন্তু ক'তো ৰোৱা নাই মাজত এবাৰ ৰওঁতে মই চিপছ ক'ল্ড ড্ৰিংকছ এইবিলাক লৈ পিনি অলপ খালোঁ আৰু কিবা কিবি ফ্ৰুইট জুচ তাৰ পৰা একো খোৱা হোৱা নাই আহি পিনি সেইটো কাৰণে ভোক লাগিছে গতিকে প্ৰথমতে ভাতৰে মাথা মাৰিছোঁ ক'ত ভাত পায় গতিকে ভালকৈ এসাঁজ খাওঁ আৰু এই ওচৰতে খুব ধুনীয়া এখন হোটেল দেখিলোঁ ইয়াতে ফ্ৰেছ হৈ চাইছোঁ যে খানা খুব ধুনীয়া আছে ইয়াতে প্ৰথম আমি এতিয়া ভালকৈ খাই বৈ পেট ভৰাই লওঁ তাৰ পৰা আমি হোটেলখন ধুনীয়াকৈ ৰুম বুক কৰিম তাৰ পৰা হোটেলত যাম ধুনীয়া এখন হোটেল চাই থৈছোঁ যদি সেইখনত আমি ৰুম পাই যাওঁ তেতিয়াহ'লে আমি অনলাইন চাইছিলোঁ যিহেতু সেইখনত যদি ৰুম পাওঁ অনলাইন বুকিং কৰিবলৈ আকৌ কাৰ্ড লাগে তো গতিকে ইয়াৰ কাৰ্ড লাগে গতিকে অনলাইন আমি বুক কৰিব নোৱাৰিলোঁ তো গতিকে ডাইৰেক্ট গৈ পিনে আমি হোটেলত যাম তাত যদি ৰুম খালী আছে তেতিয়াহ'লে তাতে আমি ৰুম ল'ম আৰু আজি তাতে থাকি কাইলৈ আমি পোখৰাৰ ধুনীয়া ঠাইসমূহ এক্সপ্ল'ৰ কৰিম খাবৰ বাবে সোমাইছোঁ ধুনীয়া হোটেল চবকেইফালে আৰু ইয়াতে চব এনেদৰে চব এভেইলেবল ভাত খোৱা হোটেলত আপোনাৰ মটৰ এভেইলেবল ধুনীয়াকৈ আৰু ইয়াত প্ৰত্যেকটো জেগাতে এই বস্তুটো এভেইলেবল এইফালে আমাৰ গোটেইকেইজন বহি আছে ভাগৰি জুগৰি আছে যিটো কি কবি ৰাস্তাটোৰ বিষয়ে বহুত আমনিদায়ক যাত্ৰা আৰু কোনোবা যদি কাঠমাণ্ডুৰ পৰা পোখৰালৈ আহিব বিচাৰে চাব বিচাৰে তো ট্ৰেভেলাৰ বা বাছত আহিব নালাগে তেওঁলোকে কাঠমাণ্ডুৰ পৰা নাহিলে বাছত আহিব পাৰে চকা ডাঙৰটো কষ্ট কম তেওঁ ডাইৰেক্ট ফ্লাইটত আহিব ফ্লাইটত আহি পিনে যিখিনি চাবলগীয়া আছে ভালদৰে জেগাখিনি চাই পিনে আকৌ ফ্লাইটত উঠি কাঠমাণ্ডু যায় ডাইৰেক্ট যদি ইণ্ডিয়া যাব পাৰে কিন্তু আকৌ বাছত বা ট্ৰেভেল কৰিব নালাগে ৰাহুল কেনেকুৱা অনুভৱ আজি অনুভৱ খুব বিশালী হৈ পৰিছোঁ আজি বিষাক্ত শৰীৰ আজি শৰীৰে খুব মনে প্ৰাণে আৰাম বিচাৰিছে যাত্ৰাৰ বিষয়ে ক'বলৈ গ'লে ভয়ংকৰ এটা যাত্ৰা অলমষ্ট 200 কিলোমিটাৰ যাত্ৰা ঠিক আছে আমি যাত্ৰাটো মানে এনেকুৱা হয় সঁচা কথা ঠিকেই কৈছে আৰু আমি পিছু কৰিছোঁ একেবাৰে লাষ্টৰ চিটটোত যিটো চকাকেইটাৰ ওপৰতে হয় ঠিক আছে এতিয়া দুখটিও কাকো দিবলৈ নাযাওঁ কাৰণ হিলছ এৰিয়া এনেকুৱা থাকেই মানে কি ৰাস্তাবিলাক এনেইতো আমি যেতিয়া ধৰি লওক আমি এতিয়া কাকভিটাৰ পৰা আমি নেপাল বৰ্ডাৰত সোমাই আমি কালি কাঠমাণ্ডুলৈকে কিমান ধুনীয়া ৰাস্তা হয় নহয় আৰু এই ৰাস্তাটো ভাল হ'ব কিন্তু এতিয়া কিমান টাইম লাগিব ক'লে আৰু 5 বছৰৰ জেগাত 2 বছৰ হৈ গৈছে আৰু 3 বছৰ লাগিব চাইনাই লৈছে আৰু এটা ওৱান ৱে কৰি দিয়াৰ পিছত নেক্সটটো কৰিব আচ্ছা আচলতে এই কামটো চাইনাই কৰিছে আৰু ইয়াতে চাইনিজ বস্তু বহুত পায় বাইক চাইকবিলাক বুলি দেখিব গাড়ী এনেকুৱা কিছুমান গাড়ী আছে যিবোৰ আমাৰ ইণ্ডিয়াত আপোনাৰ নাই মই চাইছোঁ মেক্সিমাম ইলেক্ট্ৰিকেল গাড়ী কিবা নেপা বুলি এটা কোম্পানী দেখিছোঁ মই ভয়ংকৰ মানে বিভিন্ন ধৰণৰ আপোনাৰ দিশবিলাক আমি যিখন গাড়ী আহিছোঁ এইখন চাইনিজ গাড়ী KYC কিবা কোম্পানী কোম্পানী আমাৰ ইণ্ডিয়াত নাই ইয়াত চাইনাৰ এটা মানে প্ৰভাৱ আছে নেপালৰ চাইনাৰ সম্পৰ্কটো আছে তো সিহঁতি বহুত বিজনেছ কৰে আমাৰ এতিয়া ইণ্ডিয়াত আপোনাৰ সিমানখিনি গাড়ী চাইনা দিব দিছে কিছুমান কোম্পানী আছে MG এক্টৰ আমাৰ তাত চাইনাৰ পৰা আহে কিন্তু তথাপিও কিছুমান বস্তু ইয়াত চাইনাৰ অলপ টাচটো বেছি বহুত বিজনেছ খানা অৰ্ডাৰ কৰিলোঁ আমাৰ খানা আহি গ'ল এইফালে আৰু নেপালত এটা বস্তু খুব ভাল খানাৰ কাৰণে একো প্ৰব্লেম নাই খুব ধুনীয়া ইয়াত আমাৰ ইণ্ডিয়ান যেনেকুৱা খানা অসমত আমি যেনেদৰে খানা খাওঁ ছেইম ইয়াত আপোনালোকে খানা টেষ্ট একদম ছেইম পাব খুব ধুনীয়া হয় নহয় প্ৰাঞ্জল মই চিৰিয়াছলি কৈছোঁ যথেষ্ট ভাল মানে মছলা ফাৰ বেটাৰ ইয়াত কোনো ধৰণৰ তেওঁলোকে স্পাইচ ইউজ নকৰে নৰ্মেলি মছলাটো অলপমান দিয়ে কিন্তু তথাপিতো আপুনি চাওক এইফালে লাই শাকৰ এটা বইল চব্জি থাকে তিতা কেৰেলাৰ ভাজি এইটো বিন ভাজি চালাড থাকিব আপোনাৰ বাকী আচাৰ আৰু যিকোনো এটা টেঙা আইটেম তেওঁলোকে দিয়ে
তো সেইটো যথেষ্ট ধুনীয়া মানে খাবলৈ ভাল লাগে খানাটো বহুত ধুনীয়া তো খাই বৈ লওঁ আমি তাৰপৰা আমি হোটেল লোৱাই নাই এতিয়ালৈকে তাৰপৰা হোটেল লওঁ হোটেল লৈ আৰু গা চা ধুই ডাইৰেক্ট শুমহে আৰু আজি কাইলৈহে বাকী জেগাখিনি ফুৰিম আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকক আগবঢ়াই গৈ থাকিম কাঠমাণ্ডুৰ পৰা গাড়ীৰে আহি আমি যিডোখৰ ঠাইত ৰৈছিলোঁ ঠাইডোখৰ নাম আছিলে পৃথিৱী চৌক তাতে আমি ধুনীয়াকৈ খাই বৈ লৈ এখন কেব বুক কৰি এতিয়া আমি গৈ আছোঁ হোটেললৈ বুলি হোটেলত গৈ আমি ধুনীয়াকৈ আজি ৰেষ্ট ল'ম আৰু কাইলৈ ৰাতিপুৱা আমি পখৰাৰ বিভিন্ন ধৰণৰ ঠাইত ফুৰিবলৈ বুলি ওলাই যাম আৰু এই ভিডিঅ'টো ইয়াতে মই সামৰণি মাৰিছোঁ কাইলৈৰ পৰা আকৌ মই পখৰাৰ পৰা নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই গৈ থাকিম আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব তেতিয়াহ'লে আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই